কি খবৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম টু মাই ইউটিউব চেনেল সো গাইস আজি মই এটা ভাবিলো বহুত দিন মেকআপৰ ভিডিও কৰা নাই তো আজি ক্লাস ডেমো হ'ব তো এটা আসামিজ লুক কৰিম আৰু আজি মডেল কোন আছে দেখাম বাৰু তো হেতি আহি আছে অকমান লেট হৈছে কিয় আজি বৰষুণ বহুত হ'ল তো বৰষুণ দিয়াৰ কাৰণে অকন লেট হ'ল তো আহিব হেতি তো ইয়াতে কৰিম একাডেমিতে তো সবটো চাই থাকিব মোৰ লগত আৰু যিসকল নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু সেইসকলকে চাই থাকক তো ফার্স্ট আমি ফেসটো ক্লিন কৰি লম ফার্স্ট আমি ফেসটো ধুনিয়াকে ক্লিন কৰি লম তেতিয়া মেকআপটো ধুনিয়া হ'ব আৰু পোর্সবোৰ খুলি যাব তো ফার্স্ট মেকআপ কৰাৰ আগত সদায় মুখখন ধুনিয়াকে ক্লিন কৰি ল'ব তাৰ পাছত বেছত আহিব ময়শ্চাৰাইজাৰ মই সব পেকৰে ইউজ কৰোঁ আগৰ ভিডিওটো চাইছে তো পেকৰে বস্তু দেখুৱা হয় ক্লাছতো আই মেকআপটো কৰি ল'ম এতিয়া আইব্ৰ'জ বনালোঁ আই মেকআপত ধৰিছোঁ আই মেকআপটো ফাৰ্ষ্ট কৰি ল'ম আই মেকআপটো ফাৰ্ষ্ট কৰি ল'লে সুবিধা হয় যাৰ যেনেকৈ হয় তো তাইৰ এতিয়া অৰেঞ্জ কাৰেক্টাৰ লগাইছোঁ তাৰপিছত স্কিন কালাৰ তো মেকআপটো কেনেকুৱা লাগে আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাব আৰু শ্বুটটো লাষ্টলৈকে চাই থাকক তো ফাউণ্ডেশ্যন লগালোঁ মানে মই ইমানটা ভিডিঅ'ৰ মানে আগতো দেখাইছোঁ যেহেতুকে তো সেইকাৰণে অলপ অলপকৈ দেখাইছোঁ আৰু পাউডাৰ দি লগাইছোঁ ফাৰ্ষ্টত লাইনটো কৰি ল'বা তাৰপিছত তো এতিয়া আমি হেয়াৰ ষ্টাইল কৰিম হেয়াৰ ষ্টাইলটো কেনেকুৱা হয় ক'ব চিম্পল কৰিম তো আমাৰ ফাইনেল লুকটো হৈ গ'ল হেয়াৰ ষ্টাইল ফেচ ড্ৰেছ পিন্ধালোঁ আৰু চিম্পলকৈ কৰিছোঁ আজি আছামিজ লুক দিছোঁ তো কেনেকুৱা লাগিছে জনাব আৰু তাইকো সোধোঁ কেনেকুৱা লাগিছে আজি তো আজি ফটোগ্ৰাফাৰ আছে আমাৰ দেৱজিত তো আমাৰ আজি মডেল তোমাৰ মেকআপটো কেনেকুৱা লাগিলে মেকআপটো বহুত ধুনীয়া কৰিছে আই মেকআপ হেয়াৰ ষ্টাইল বহুত ধুনীয়া কৰিছে বহুত ভাল লাগিছে আজি আমি চিম্পল লুক এটা কৰিলোঁ খপককৈ মানে তাইৰ লগত হৈ গ'ল শ্বুটটো আৰু তো তাইও ফ্ৰী নাছিলে তো আজি ফ্ৰী আছিলে তো শ্বুটটো পুটুককৈ কৰা হ'ল তো আছামিজ লুক এটা ক্ৰিয়েট কৰিছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব তো আমাৰ দেৱজিতে এতিয়া শ্বুটৰ আৰম্ভ কৰিছে সি ফাৰ্ষ্টত কেইটামান ট্ৰাই কৰি লৈছে কেনেকুৱা আহিছে নাই তো তাই এতিয়া প'জ দিব আৰু তাৰপাছত এইফালে দেৱজিত ওপৰত উঠি গৈছে প'জ দি দি আৰু এইফালে আমাৰ মডেল ওপৰত উঠি লৈছে ফটোছৰ কাৰণে আৰু এয়া আমাৰ চলি আছে শ্বুট তো কেনেকুৱা লাগে ফটোছবোৰ আপলোড কৰিম ফেচবুক আৰু ইনষ্টাত চাব যিসকল আছে মোৰ লগত তো এয়া আমাৰ শ্বুট চলি আছে আৰু তো ৰিহাখন লৈ দিয়া নাছিল তো তেনেকৈ কৰি এতিয়া পেকআপ হৈ গ'ল আৰু দেৱজিতে যাব ওলাইছে ৰেডি কৰিলে আৰু যাবৰ কাৰণে বস্তু আমাৰ কেমেৰা আমাৰ শ্বুট খতম আৰু পেকআপ হৈ গ'ল এতিয়া তো তাইক কিবা এটা লাঞ্চ কাৰণে আনিছোঁ তো লাঞ্চ কৰি লওঁ আমি তো মই অলপমান চাৰ্ভ কৰি দিছোঁ সিহঁতক আৰু সিহঁতে খাই বৈ এতিয়া আৰু যাবগৈ আৰু বহুত ভাল লাগিলে তাইক লগ পাই পিনে তো শ্বুটৰ কেইটামান মানে ভিডিঅ' বনাইছিলোঁ ৰিলছৰ তো কেনে প'ষ্ট দি থকা কেইটামান দেখাই দিছোঁ আপোনালোকক আৰু যি শেষৰলৈকে চাই থকাৰ বাবে বহুত 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 ধন্যবাদ আৰু যদি আপোনালোকে নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰি দিব লাইক এণ্ড কমেণ্ট কৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাই বাই